Hello friends, welcome back to my channel. Now you are self-independent. আজি আপোনালোকৰ বাবে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'ৰ টপিকটো হ'ল NSDL পান সুবিধাৰ ৰিটেইলাৰ আইডিৰ পৰা ডিষ্ট্ৰিবিউটাৰ আইডি কেনেকৈ বনাব লাগে। কাৰণ এজন ডিষ্ট্ৰিবিউটাৰৰ কাছত এটা ৰিটেইলাৰ জইন কৰিলে 50 টকা কমিশ্যন পাব আৰু ৰিটেইলাৰে যিকেইটা পেন কাৰ্ড বনাব তাৰ পৰাও কমিশ্যন পাব। তো ফ্ৰেণ্ডছ চাই লওক কামটো কেনেকৈ কৰিব লাগে। আহক ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। ভিডিঅ'খন ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব আৰু চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব এনেধৰণৰ ভিডিঅ' পাবলৈ। আহক ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। পান সুবিধা বুলি সাৰ্চ কৰি দিয়ক। সাৰ্চ কৰাৰ পাছত ইয়াত ডেস্কটপ মোডটো অফ কৰি দিয়ক। এনেকুৱা খুলি পান সুবিধা ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পাছত এনেকৈ খুলিব। ইয়াত চাই লওক নিশুল্ক NSDL পান কাৰ্ড পৰ্টেল ইমেইল আইডিৰ পৰা পান কাৰ্ডখন 2 পৰা 3 দিনৰ গেৰেণ্টি আহি যাব। এইকেইটা চাব নালাগে। ইয়াত জাষ্ট এটা ডিষ্ট্ৰিবিউটাৰ আইডি বনাবৰ আগত আপোনালোকে ইয়াত এটা ৰিটেইলাৰ আইডি বনাব লাগিব। ৰিটেইলাৰ আইডি বনোৱাৰ পাছত তাৰপিছত আপোনাৰ ডিষ্ট্ৰিবিউটাৰ আইডিখন বনাব পাৰিব। ইয়াত লগ ইন কৰি দিব। জাষ্ট মই লগ ইন কৰি আছোঁ। লগ ইন কৰাৰ পাছত এনেকৈ খুলিব পেজখন। भारत का सबसे प्रसिद्ध सरल और आसान पैन कार्ड पोर्टल पैन सुविधा में आपका स्वागत है। प्रिय रिटेलर, किसी भी समस्या और पूछताछ के लिए आप हमारे व्हाट्सएप नंबर 895889 এই চাই লওক এনেকৈ লগ ইন হোৱাৰ পাছত ইয়াত পেন সুবিধা ডিষ্ট্ৰিবিউটাৰ ৰেজিষ্ট্ৰেশ্যন ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পাছত এনেকুৱা পেজখন খুলিব। ইয়াত লিখা আছে চাই লওক पेन सुविधा डिस्ट्रीब्यूटर रजिस्ट्रेशन पेज। डिस्ट्रीब्यूटर को एक रिटेलर जोड़ने पर कितने कमीशन मिलेगा? 50 कमीशन मिलेगा यहाँ पर लिखा है। और रिटेलर जिकिटा पेन कार्ड बनाब तार पराও डिस्ट्रीब्यूटर कमीशन पाब 1 टका करी और डिस्ट्रीब्यूटर आईडीখন ইয়াৰ পৰা বনাব লাগিব। তো চাই লওক মই বনাই আছোঁ কেনেকৈ কৰিব লাগে। ইয়াত যিজনৰ ডিষ্ট্ৰিবিউটাৰ আইডিখন বনাব তাৰ নামখন বহাব লাগিব, ফুল নেম আৰু যিটো ইমেইল আইডিটো ভেলিড ইমেইল আইডি বহাব লাগিব। ইমেইল আইডি আৰু মোবাইল নম্বৰখন বহাব। ইয়াত যি ৰিটেইলাৰ আইডি বনাব সময়তে যিটো ফোন নম্বৰ ৰেজিষ্টাৰ কৰিছিল সেই ফোন নম্বৰটো বহাব আৰু এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব। ষ্টেটখন চিলেক্ট কৰিব, ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব আৰু ক্ৰিয়েট আইডিখন ক্লিক কৰিব। বাছ এইটোৱে কাম কৰিব লাগে। মই বনাই চাই লওক মই বহাই আছোঁ। তো ফ্ৰেণ্ডছ চাই লওক মই মোৰ ডিটেইলছখিনি ফিল আপ কৰিছোঁ। তাৰপিছত এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন ইয়াত এটা পইণ্ট দিয়া আছে ডিষ্ট্ৰিবিউটাৰ আইডি ক্ৰিয়েট হোৱাৰ পাছত আপোনালোকে লগ ইন ক'ৰ পৰা কৰিব। মেইন হোম পেজ যেতিয়া লগ ইন কৰিছিলে তাৰ পৰাই আপোনালোকে লগ ইন কৰিব লাগিব। ইয়াত জাষ্ট ক্ৰিয়েট ডিষ্ট্ৰিবিউটাৰ আইডিত ক্লিক কৰি দিওঁ। তো ফ্ৰেণ্ডছ চাই লওক মোৰ আইডিখন হৈ গৈছে। ইয়াত লিখা আছে ডিয়াৰ ডিষ্ট্ৰিবিউটাৰ কংগ্ৰেচুলেশ্যনছ, your registration has been successfully complete. User ID or mobile number and now you can log in and password. Now remember click on forgot password options. Here just OK click কৰি দিও। তাৰপিছত আকৌ লগ ইন কৰিবলৈ কৈছে। লগ ইন কৰাৰ পৰা আপোনাৰ আইডি ষ্টাৰ্ট কৰিবলৈ কৈছে। তো ফ্ৰেণ্ড আশা কৰিছোঁ আপোনালোকে বুজি পাইছে ডিষ্ট্ৰিবিউটাৰ আইডিখন কেনেকৈ ক্ৰিয়েট কৰিব লাগে। এইটো আছিল আজিৰ ভিডিঅ'। এনেকৈ কৰিব। যদি কিবা অসুবিধা হয় মোক কমেণ্ট কৰি জনাব। আৰু এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যনটো হ'ল যিটো NSDL পান সুবিধা ডিষ্ট্ৰিবিউটাৰ ইয়াৰ ৰিটেইলাৰ আইডি বনায় মোবাইলৰ যোগেদি। এইটো আপোনালোকে মোবাইলৰ যোগেদি বনাব পাৰে, কিন্তু আপোনাৰ মোবাইলত এইটো ছাপোৰ্ট নকৰে। ইয়াৰ পৰা মোবাইলৰ যোগেদি আপুনি কামখিনি কৰিব নোৱাৰিব। এইটো আপোনাৰ কামটো কৰিবৰ কাৰণে কম্পিউটাৰ লেপটপৰ প্ৰয়োজন হ'ব। এইটো আছিল। আৰু যদি আপোনালোকে ভিডিঅ'খন ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড চেনেলখন ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।